হেল্ল' গাইজ SP লাইফ ইন সুমন কলিতালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ মোৰ ব্লগটো চাই ভাল পাব আৰু ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এয়া দেখিছে মই কামৰ আৰম্ভণি কৰিয়ে দিছোঁ এইমাত্ৰ। বিচনা পত্ৰবোৰ ধুব লাগিব আৰু সেইকাৰণে মই সেইবিলাক চিজিল কৰি আছোঁ। আৰু এতিয়া দেখিছেই ৰ'দ ওলাইছে, খিৰিকীখন খুলি দিছোঁ, ৰ'দটো একেবাৰে মুখতে পৰিছে, আপোনালোকে দেখিছে। আৰু কিন্তু আকাশখন ইমান ধুনীয়া হৈছে। আৰু এতিয়া বাবুক মূৰটো চুচাই দি আছোঁ। সি মূৰটো চুচিবৰ কাৰণে বহুত টান পায়, কাৰণ চুলিবিলাক তাৰ একদম বহুত দীঘল হৈছে, সেইকাৰণে জঁট লাগি যায় আৰু সেইটোৰ কাৰণে সি মূৰ চুচিব বহুত টান পায়। সি কিন্তু ল'ৰা দেই গাইজ, ছোৱালী নহয়। মই ক'লোঁ তাক কিন্তু চবেই ছোৱালী বুলি ভাবে, চুলিবিলাক দীঘল যে সেইটোৰ কাৰণে তাৰ চুলাকৰণ কৰা হ'ব। এয়া দেখিছে তাৰ চুলিবিলাক চুচাই আছোঁ আৰু তাক পিছফালে বেনু গাঁঠি দিব লাগে। সি মোক কৈ আছে যে বেনু গাঁঠি দিয়া, বেনু গাঁঠি দিয়া। মই বেনু গাঁঠি দি আছোঁ আৰু বেনু গাঁঠি দিয়াৰ পিছত তাক ধুনীয়াকৈ ব্ৰাছ চাছ কৰিব কৈছোঁ মই। সি এতিয়া ব্ৰাছ কৰিব আৰু ময়ো এতিয়া গা পা ধুই ফ্ৰেছ হওঁ। এতিয়া গাইজ চাই থাকক মোৰ ভিডিঅ'টো। আৰু এতিয়া মোৰ হাজবেণ্ড আহিছে আৰু এতিয়া সৰু মাছ লৈ আহিছে। মই গা পা ধুই উঠি আকৌ সৰু মাছ বাচিবলগীয়া হৈছে, দেখিছেনে গাইজ। সৰু মাছ বাচি আছোঁ আৰু তামোল খাই আছোঁ। তামোল খাই খাই সৰু মাছ বাচি থকা বাবু কৈছে যে তুমি মাছ খাই খাই মাছ বাচি আছা নেকি? মই কৈছোঁ কি নহয়, যে মই তামোল খাই মাছ বাচিছোঁ। দেখিছেনে গাইজ, মাছ বাচা হ'ল বাৰু মোৰ এইমাত্ৰ। আৰু এতিয়া মই ওপৰত গৈ আছোঁ, ছাতৰ ওপৰত। আৰু দেখিছেনে ছাতৰ ওপৰত ইমান ধুনীয়াকৈ এল'ভেৰাবিলাক হৈছে। আৰু ছাতৰ ওপৰৰ পৰা ভিউ দেখিছে, এইডাল কৃষ্ণচূড়া ধুনীয়াকৈ ফুলে। মই দেখাম বাৰু আপোনালোকক ভিডিঅ'। আৰু আহি বাবুৰ লগত অলপ লুকা ভাকু খেলি তাইৰ লগত অলপ টাইম স্পেণ্ড কৰি আছোঁ। সঁচাকৈ দেই, মাক হ'লে এটা কথা বুজি পালোঁ যে ল'ৰা ছোৱালীক মাক বাপেকে অলপ টাইম দিলেহে ল'ৰা ছোৱালীৰ মনবিলাক ভাল হয়। সিহঁতে আমাৰ লগত ফ্ৰেণ্ডলি সকলোবোৰ কথা শ্বেয়াৰ কৰিব পাৰে। আৰু যেতিয়াৰ পৰা মই বুজা হৈছোঁ এইটো কথা, তাক বাবুক টাইম দিবৰ কাৰণে বহুত চেষ্টা কৰোঁ। আৰু এতিয়া মোৰ নিজৰ কাৰণে অলপ টাইম ওলাইছোঁ, কাৰণ মোৰ অহাকালি আছে ADRE এক্সাম আৰু তাৰ কাৰণে মই কিছু প্ৰিপাৰেশ্যন কৰি আছোঁ। তো আজিৰ কাৰণে ইমানেই, আশা কৰিছোঁ আকৌ লগ পাম। বাই।